बोलबम আমি সকলোৱে গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিলোঁ बोलबम কৰিবলৈ গতিকে আপোনালোকে সকলোৱে চাব আৰু আমাৰ এই ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সৰু ভাইটি বেচেৰা আমাৰ বহুত কষ্ট কৰি আছে কিন্তু ভাইৰেল হ'ব পৰা নাই গতিকে মিণ্টুজ ব্লগ আপোনালোকে অলপ চাব সকলোৱে শ্বেয়াৰ কৰিব আৰু আমাৰ বন্ধু ফাইনালি গাইজ গুৱাবাৰী শিৱ মন্দিৰৰ পৰা আজি বল বমলৈ যাত্ৰা আৰম্ভ কৰিল চাব পাৰি আপোনাৰ বাহনসমূহ আমাৰ তিনিটাৰ পৰা ফুল মাত্ৰ আমি তেল ডিপু পালোঁ মানে দাৰুকুচিত আমাৰ এইফালে পানীসমূহ গোটেইখিনি আছে মানে তেলসমূহ ভৰাই গোটেইখিনি বল বম চাসমূহ আমাৰ 500 করে গাড়ী ভাড়া দি আছে পাম্পাৰৰ তাৰপৰা আমি ঠিকসমূহ কৰি আছোঁ তাৰ স্বস্তি মেডিকেলৰ ওচৰত ফাইনালি গাইছ আমাৰ এটা মানে বাহন হঠাতে মানে কি হ'ল মানে পিছৰ চকা মানে পামচাৰ হৈ গ'ল তাৰ বাবে আমি এতিয়া মানে ৰংগীয়া মানে একেবাৰে স্বস্তি মেডিকেলৰ ওচৰত মানে গেৰেজত মানে ঠিক কৰি আছে এইখনেই হ'ল আমাৰ বাহন এইপিনে ৰতন আছে আমাৰ যিমান মানে আমাৰ দুটা গাড়ীৰ টিমসমূহ আমি গোটেইখিনি আছে মানে গাড়ীসমূহ ঠিক কৰিছে জাষ্ট কিছু আধা ঘণ্টা डमरू वाले बाबा तेरे डमरू तो बजा डमरू के धुन में नाचू मैं जरा গুৱাহাটী আমি ফাইনালি গাইছ আমি গুৱাহাটী টোল গেট জাষ্ট আহি পালোঁ এই মাত্ৰ সি চাব পাৰে গাইছ টোল গেট গুৱাহাটীৰ জাষ্ট এতিয়া আমাৰ টোলখন দিব লাগে মানে সৰু গাড়ীৰ 200 কৰি নেকি মানে পাৰ মানে গাড়ীৰ মানে এটা গাড়ীৰ মানে 200 টকা দিব লাগিব মানে টোল গেটলৈ এইখনে হ'ল ভাৰতীয় ৰাষ্ট্ৰীয় টোল সেৱা গুৱাহাটীত জাষ্ট আমি টোল গেটখন পাৰ কৰি আহিলোঁ আৰু কি ক'ম গাইছ কি ধুনীয়া একেবাৰে বিউটিফুল ভিউ মানে গুৱাহাটীৰ আহিলে মানে আপোনালোকে পাহাৰসমূহ দেখা পাব আৰু কি ধুনীয়া একেবাৰে বিউটিফুল ভিউ আৰু ৰাস্তা ঘাট পূৰা মানে নেশ্যনেল হাইৱে কি ধুনীয়া একেবাৰে বিউটিফুল আৰু আকাশৰ ভিউসমূহ চোখ নাগাইছ পূৰা আল্টিমেট লগা আৰু ভিউ ইমান ধুনীয়া মানে শুভ কামত যাইছোঁ আমি গুৱাহাটী বলবমলৈ মানে যিমান তীৰ্থস্থান আছে আমি ঘূৰিম তীৰ্থস্থানসমূহ দৰ্শাই মানে ওপৰৰ মানে অভাৰ ব্ৰিজসমূহ বনাইছে জাষ্ট মানে কিছু অংশ মানে বাকী আছে আৰু ইমান ধুনীয়া বিউটিফুল ভিউ পইণ্ট ব্ৰহ্মপুত্ৰৰ পাৰেৰে আমি যাইছোঁ এতিয়া দৌল গোবিন্দৰ মন্দিৰলৈ দৰ্শন কৰিবলৈ আৰু ভিউসমূহ চাওক না একেবাৰে ব্ৰহ্মপুত্ৰৰ ওচৰত মানে নদীসমূহ ভিউসমূহ আৰু ইপিনে মানে ৰাস্তাৰে আমি যাইছোঁ দৌল গোবিন্দৰ মন্দিৰত A few moments later গাইছ আমি আহি পালোঁ দৌল গোবিন্দ মন্দিৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীলৈ আহিলোঁ গাইছ ফাইনেলি আমাৰ গাড়ীখন আগলৈ মানে পাৰসমূহ কৰিলোঁ গাইছ মানে ফাৰ্ষ্ট টাইম আমি আহি পালোঁ দৌল গোবিন্দ মন্দিৰৰ মানে দৰ্শনসমূহ কৰিবলৈ আৰু ইমান ধুনীয়া ভিউ আৰু এইপিনে আমাৰ গুৱাহাটীৰ যিমান মানে টিমসমূহ আছে মানে গোটেই মানে এইপিনে আমাৰ দাদাহঁতে বা গুৱাহাটীৰ টিমহঁতে ৰুটি আৰু চুজি মানে ভক্তসকলক বিলাই আছে মানে প্ৰসাদসমূহ বিলাই আছে আমাৰ গুৱাহাটীৰ টিমসমূহ কৰিছোঁ পৰিষ্কাৰ ফাইনালি গাই চাব পাৰে মানে দৌল গোবিন্দৰ মন্দিৰৰ মানে চৌহাদৰ ভিউসমূহ মানে বাহিৰৰ দৃশ্য চাব পাৰে মানে আমাৰ দাদা এটা আৰু চাব পাৰে মানে দৌল গোবিন্দৰ মন্দিৰৰ কিমান মানে বান্দৰ বাৰী পিনে আমাৰ বলবম পাৰ্টিসমূহ 40 জন এখন গাড়ীত আহিছে জাষ্ট এতিয়া আমি যাই আছোঁ বালাজী মন্দিৰলৈ মানে গোটেইখিনি মানে আমাৰ যিমান টিমসমূহ আছে 3টাৰ গাড়ীত জাষ্ট এইখন হ'ল ডাঙৰ গাড়ী এইখন আমাৰ সৰু গাড়ী ৰতনা সোনকালে আমি বালাজী মন্দিৰলৈ যাম ৰতন আহি আছে পিছ মাত্ৰ উত্তৰ গুৱাহাটীৰ ভিউসমূহ চাওক ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যসমূহ জাষ্ট আমি এতিয়া পাই গ'লোঁ শৰাইঘাটৰ ব্ৰিজ কিমান ধুনীয়া মানে শৰাইঘাট মানে বহুত দিন পিছত আহিলোঁ মানে শৰাইঘাটৰ ব্ৰিজসমূহ চাব পাৰে কি ধুনীয়া hour later আমি বৈষ্ণৱ মন্দিৰৰ একেবাৰে বিউটিফুল পৰিৱেশ চাব পাৰে এইপিনে আমাৰ বলবমৰ গোটেই টিমসমূহ আছে আমি একেলগে মানে বালাজী মন্দিৰলৈ আহিলোঁ চাব পাৰে মানে
পোনপ্ৰথমে মানে গণেশ মন্দিৰ আছে দৰ্শনসমূহ কৰিলোঁ চাব পাৰে আমাৰ গোটেই টীমসমূহ বলব মানে চাৰিওপিনে আমাৰ ভক্তসকল মানে আমি 3টা গাড়ীৰ টীমসমূহ গোটেইখিনি আহিলোঁ চাব পাৰে বালাজী মন্দিৰৰ মানে মেইন গেট বা প্ৰৱেশ দুৱাৰ এইখনেই হ'ল বালাজী মন্দিৰৰ গেটসমূহ কি ধুনীয়া একেবাৰে বিউটিফুল পৰিৱেশ আৰু এইপিনে আছে লাড্ডুসমূহ ভিতৰত বালাজী মন্দিৰত মানে একেবাৰে মষ্ট পপুলাৰ লাড্ডুসমূহ পূৰা ফেমাছ হয় বালাজী মন্দিৰ জাষ্ট আমি এতিয়া এটা মানে গাৰ্ডেনত বহি আছোঁ বালাজী মন্দিৰত আমাৰ এইপিনে মিথুনদাহঁতে গোটেই টীমসমূহ আমি বালাজী মন্দিৰৰ দৰ্শনসমূহ কৰি জাষ্ট এতিয়া আমি যাইছোঁ বৈশিষ্ট্য মন্দিৰলৈ গাড়ী চাব পাৰি ইমান ভিৰ মানে বৈশিষ্ট্য মানে পূৰা জাম মানে কিমান ভক্তৰ ভিৰ জাষ্ট আমি গাড়ীৰ পৰা নামি পাৰসমূহ কৰি এইপিনে বল বম জষ্ট বলো আমাৰ গোটেই টীমসমূহ মিলি আমি বল বমৰ ভগৱান বল বম বুলি আৰু খোজকাঢ়ি আমি যাইছোঁ মোটামুটি 7 কিলোমিটাৰলৈ এইখনে হ'ল বেলতলাৰ ছাত্ৰ সন্থাৰ বল বমৰ মানে প্ৰথম গেটসমূহ চাব পাৰে আমি যাই আছোঁ খোজকাঢ়ি আমাৰ গোটেই টীমসমূহ আছে এইপিনে আমাৰ যিখিনি মানে আমাৰ 3টা গাড়ীৰ টীমসমূহ আমি গোটেই মিলি যাই আছোঁ বা বৈশিষ্ট্য মন্দিৰলৈ কিছু দূৰ আছে আমি খোজকাঢ়ি জাষ্ট ফাইনেলি আহি পালোঁ মেইন মানে বৈশিষ্ট্যৰ গেটসমূহ চাব পাৰে ইমান ভক্তৰ আগমন ভিৰ চাৰিওপিনে মানে সোমবাৰ তাৰ বাবে মানে জল ঢালিবলৈ মানে বৈশিষ্ট্য মন্দিৰৰ পৰা গা পা ধুই পালে যাব লাগিব আমাৰ শুক্লেশ্বৰ মন্দিৰ নমস্কাৰ মোৰ নাম কনক দাস ইমান ভিৰ মানে মন্দিৰৰ চৌপাশত চাৰিওপিনে বৈশিষ্ট্য মন্দিৰৰ ভিউসমূহ মন্দিৰৰ পৰাই গণেশ প্ৰসাদৰ বুলি মানে প্ৰতিমূৰ্তি হ'ব যিমান আমাৰ ভক্তৰ আগমন মানে চাকি বন্তি জ্বলাই পেলাই চাব পাৰে গাইছ লাখ লাখ ভক্তৰ আগমন হৈ আছে গাইছ বলবম আমি সকলোৱে গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিলোঁ বলবম গতিকে আপোনালোকে সকলোৱে চাব আৰু আমাৰ এই ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সৰু ভাইটি বেচেৰা আমাৰ বহুত কষ্ট কৰি আছে কিন্তু ভাইৰেল হ'ব পৰা নাই গতিকে মিণ্টুজ ব্লগ আপোনালোকে অলপ চাব সকলোৱে শ্বেয়াৰ কৰিব আৰু আমাৰ বন্ধুসকলক দেখাব বুলি আগৰ পৰা ভিউসমূহ চাব পাৰিলে ইমান মানুহ এতিয়া আমি পানীসমূহ আনিবলৈ গৈছোঁ One hour later. পানীসমূহ ভৰাই আমি ক'লৈ আহিলোঁ বৈশিষ্ট্যৰ পৰা আহিলোঁ বৈশিষ্ট্যৰ পৰা শুক্লেশ্বৰ যাম শুক্লেশ্বৰ ৰাতি 12টা বজাত মন্দিৰটো খুলিব তাৰপিছত তাতে আমি পানী খুলি আমি মহাদেৱৰ শিৱলিংগত আমি শুক্লেশ্বৰ আহি পালোঁ মানে কিছু দূৰ আছে চাব পাৰে মানে ৰাতিৰ ভাগৰ ভিউসমূহ ৰাতিৰ ভাগৰ বাজি আছে বৰ্তমান 11টা আমি 3জন মানে আমাৰ পাৰ্টিসমূহ ফাইনেলি আমি আহি পালোঁ শুক্লেশ্বৰ মন্দিৰত জাষ্ট আমি এতিয়া মানে বহুত দীঘল মানে 12টাৰ গছত লাইনসমূহ খুলি দিলে মানে মন্দিৰত এতিয়া আমাৰ প্ৰৱেশ দ্বাৰসমূহ খুলি দিলে পুৰা লাইন কি ক'ম ভক্ত ৰাতিৰ ভাগ মোটামুটি এতিয়া বাজিছে 12:20 মানে লাইন লাহে লাহে ভক্তৰ মানে মন্দিৰৰ প্ৰৱেশ দ্বাৰসমূহ খুলি দিছে এতিয়া লাহে লাহে মানে ভক্তৰ আগমনসমূহ
ভিৰ এইখনে হ'ল মেইন আৰু প্ৰৱেশ দুৱাৰসমূহ দুৱাৰসমূহৰ ভিৰ ভক্তৰ আগমনসমূহ লাহে লাহে আমি আগলৈ যাইছোঁ শুক্লেশ্বৰ মন্দিৰৰ মানে শিৱলিংগৰ পানীসমূহ ঢালা কমপ্লিটৰ আৰু শুক্লেশ্বৰ মন্দিৰৰ ভিতৰত মানে কেমেৰাসমূহ এলাও নাই বাবে আমি ভিতৰত ভিডিঅ'সমূহ কৰা নাই আমাৰ দৰ্শন কৰা হৈ গ'ল ফাইনেলি আমি আহি পালোঁ মানে মা কামাখ্যাৰ মানে মেইন প্ৰৱেশ দুৱাৰ গেটসমূহ মানে ফাৰ্ষ্টৰ গেটসমূহ আমি এণ্টাৰ কৰি জাষ্ট এতিয়া যাইছোঁ মা কামাখ্যাৰ মন্দিৰলৈ মানে ভিতৰৰ প্ৰৱেশ দুৱাৰসমূহ চাব পাৰে কি ধুনীয়া ভিউ একেবাৰে চাৰিও পিনে কিমান ভক্তৰ আগমন ইপিনে আমাৰ টীমসমূহ আছে তাৰপাছত যাওঁতে গোটেই আমাৰ টীমসমূহ মানে এইখন হ'ল ছেকেণ্ড গেটসমূহ মানে মা কামাখ্যাৰ প্ৰৱেশ দুৱাৰ মেইন এতিয়া আমি ভিতৰলৈ যাইছোঁ সেৱাসমূহ জনালোঁ মা কামাখ্যালৈ সকলো যিমান মন্দিৰৰ ভিতৰৰ ভিউসমূহ একেবাৰে বিউটিফুল একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু মা কামাখ্যা দৰ্শনসমূহ কৰি মানে কি ক'ম ইমান মনসমূহ ফ্ৰেছ হৈ গ'ল মা কামাখ্যা দৰ্শনসমূহ মানে বহুত দিন আহি ভাবি মানে ফাইনেলি কমপ্লিট হ'ল মা কামাখ্যা দৰ্শন যিমান সকলো ছাবস্ক্ৰাইবাৰ মোৰ ভালে থাকে কৌশলে থাকে মই সেই কামনা কৰিলোঁ কামাখ্যা মন্দিৰৰ মানে সৰু এটা পুখুৰীৰ পৰা মানে পানীসমূহ মানে শান্তিসমূহ হৈ চাব পাৰে গাছ এতিয়া আমি ওপৰৰ ভাগৰ ভিউসমূহ দেখাইছোঁ কি ধুনীয়া একেবাৰে চাৰিওপিনে মা কামাখ্যা মন্দিৰত আমি বল বমৰ পৰা মা কামাখ্যাৰ গোটেই আমাৰ তীৰ্থস্থানসমূহ গুৱাহাটীৰ উত্তৰ গুৱাহাটীৰ মানে সকলো মানে তীৰ্থস্থানসমূহ ঘূৰি আহি জাষ্ট আমি এইমাত্ৰ সেই